সমগ্ৰ ৰাজ্য গৰু বিতৰকৈ জকাৰি যোৱাৰ সময়তে এটা কথা আমাৰ মনলৈ আহিছে। নিশ্চয় এই কথাটো আপোনালোকৰো মনলৈ আহিছে। এই যে গৌ মাতাক মাতা হিচাপে প্ৰতিষ্ঠা কৰা কিছুমান সংগঠন আছে, তেওঁলোক ক'ত? তেওঁলোকৰ ইয়াত কিবা ভূমিকা আছেনে নাই? ভাৰতবৰ্ষত বিশেষকৈ হিন্দু সমাজত গৰুক গৌমাতা হিচাপে মৰ্যাদা দিয়া সংগঠনসমূহৰ ভূমিকা নাই নেকি? থাকিব লাগিছিল, হঠাৎ কেনি লুকাল? প্ৰথম কথা চাওক, আমি দুটামান কথা স্পষ্ট কৰি দিওঁ। এগৰাকী অসমীয়া হিচাপে গৰুৰ প্ৰতি আমাৰ সন্মান আছে, বা গৰু বুলিলে যি পবিত্ৰ ভাৱ আহে আগৰ পৰাই আছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ পিছত গৰুকেন্দ্ৰিক বিষয়বোৰ ক'ৰ পৰা ক'লৈ পালে, কি পালে, কেনেকৈ পালে, এই কথাবোৰ যদি আপোনালোকে বিশ্লেষণ কৰে তেতিয়াহ'লে এইসকলৰ উদ্দেশ্যত থকা দল সংগঠনসমূহক নিশ্চয় আপোনালোকে জানে, তেওঁলোকক চিনিছে। কাৰণ আমি প্ৰায়ে দেখো গৰুক পূজা কৰা হয়। গৰু সম্পৰ্কত কিবা বিতৰ্ক হ'লে আপোনালোকে উবুৰি খাই পৰে, আপোনালোকে বিশেষ ভূমিকা পালন কৰে। গৰুৰ বিষয়ে ক'ৰবাত কিবা বিতৰ্কিত বিষয় ওলালেই আপোনালোকে সন্মুখলৈ আহে। কিন্তু এতিয়া কিয় নাই, কিয় অহা নাই, কিয় এওঁলোকৰ বিৰুদ্ধে একো এটা কোৱা নাই? মন কৰক, এওঁলোকে কিন্তু গৰুক নিৰ্যাতন চলাইছে এক ধৰণৰ। গৰু চোৰে নহয়, গৰু চোৰৰ নামত গৰুক যি ধৰণে অৱহেলা, অনাদৰ, অৱজ্ঞা কৰিছে, এই কথাবোৰ চাব লাগিব, এই কথাবোৰ চোৱা দৰকাৰ, এই কথাবোৰ চোৱা উচিত। নে এনেকুৱা হৈছে যে মন্ত্ৰীয়ে কৰিছে কাৰণে আপোনালোকৰ কোনো মাতবোল নাই, আপোনালোকৰ অনুগত বা আপোনালোকৰ সমৰ্থন থকা দলসমূহে এই কামবোৰ কৰিছে, গতিকে আপোনালোকে বৰ ইয়াত কৰিবলগীয়া নাই, এনেকুৱা হৈছে নেকি? যদি এনেকুৱা হৈছে তেতিয়াহ'লে ভাবিম যে আপোনালোকৰো গৰুৰ প্ৰতি সাংঘাতিক পবিত্ৰ ভাৱ এটা নাই। আপোনালোকে এনেই মুখতহে গৈ থাকে গোমাতা বুলি, অন্তৰৰ ফালৰ পৰা গৰুক ব্যৱহাৰ কৰি আছে। আপোনালোকে গৰুক ব্যৱহাৰ কৰি গৰুৰ নামত আপোনালোকে সুবিধা লৈ আছে। এই কথাবোৰ আমি ভাবিবলৈ বাধ্য হ'ম। এইকাৰণে বাধ্য হ'ম, এইখিনি সময়ত যদি আপোনালোকে নামাতে তেতিয়াহ'লে এই প্ৰশ্নবোৰ উত্থাপন হোৱাটো অৱধাৰিত, নিজে নিজে সৃষ্টি হ'ব। হয়তো কিছুমানে ভয়ত নক'ব, আমি ক'ম। আমি এইকাৰণে ক'ম কাৰণ গৰুৰ প্ৰতি থকা মান সন্মান, শ্ৰদ্ধাক একাংশ লোকে যেনেকৈ ৰাজনীতিৰ ৰূপ দিবলৈ বিচাৰিছে, একাংশ মানে ভাৰতীয় জনতা পাৰ্টীয়ে গৰুক যি ধৰণে ব্যৱহাৰ কৰিবলৈ লৈছে, আমি দুখ পাইছোঁ। আৰু সেইকাৰণে এই কথাবোৰ আপোনালোকক সুধিছোঁ, আপোনালোকে কওক, আপোনালোকে ক'ব লাগিব কিবা এটা। কাৰণ এওঁলোকে ক'ৰ পৰা গৰু আনি কেনেকৈ কাকো নোকোৱাকৈ নিজৰ মাজত ভগাই ল'লে, বেমাৰ হ'ল আকৌ ঘূৰাই দিলে, ঘূৰাই লৈ পইচা আনিল। সেই গৰুকেইটাৰ কি হ'ল? সেই গৰুকেইটা কেনেকৈ মৰিল, কিয় মৰিল? সেই গৰুকেইটাক পৰ্যাপ্ত চিকিৎসা কৰা হৈছিল নে হোৱা নাই? এই কথাবোৰতো আলোচনাৰ বিষয়। এই কথাবোৰতো আমি জানিব লাগিব। কাৰণ আপোনালোকে যিহেতুকে গৰুক গৌ মাতা হিচাপে মৰ্যাদা দিছে, শ্ৰদ্ধা কৰে, পূজা কৰি আহিছে, গতিকে আপোনালোকৰ পৰা এই কথাবোৰ স্পষ্ট হোৱা উচিত। নে আপোনাৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নাম আছে কাৰণে আপোনালোকে মনে মনে আছে? নে বাহুবলী, সৰু মামা খ্যাত আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জড়িত আছে কাৰণে মনে মনে আছে? নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্য অনুগামী বিধায়ক দিগন্ত কলিতাৰ নাম আছে কাৰণে মনে মনে আছে? নে পদ্মা হাজৰিকাই এই গোটেই কাৰবাৰটো কৰিছে কাৰণে আপোনালোকে মনে মনে আছে? কথাবোৰ ক'ব লাগিব। এইকাৰণে ক'ব লাগিব কাৰণ গৰুৰ আলৈ অথনি কৰি গৰুৰ নামত এওঁলোকে যি নিকৃষ্ট কাম কাজ কৰিছে সেয়া নিন্দিতই নহয়, সেয়া গহিত, সেয়া কৰিব নাপায়। আৰু নোপোৱা কামটো কৰি কৰি এওঁলোকে ৰাজনীতিৰ ৰূপ দিছে। আৰু এইটো আটাইতকৈ বেয়া কথা হৈছে। কাৰণ এজন অসমীয়া হিচাপে গৰুক অনাদৰ, অৱহেলা কৰা দেখিলে আমাৰো দুখ লাগে। সৰুৰ পৰাই আমি গৰু দেখিছোঁ, সৰুৰ পৰাই আমি গৰুৰ লগত আছোঁ। এইকাৰণে কৈছোঁ, আমাৰ ঘৰতে দুটামান গৰু আছিল, যাক আজিও পাহৰিব পৰা নাই। 30 বছৰমান আগতে মৰিছে। নাম চানামতি আছিল, মাৰ হাতৰ পৰা মানে খাদ্য খাইছিল। এটা আছিল জাৰ্চি গৰু, সেই জাৰ্চি গৰু কলি, সেই কলি আমাৰ পাকঘৰলৈ সেই খাইছিল। যিদিনাখন বাৰ্ধক্যজনিত কাৰণত গৰুবোৰৰ মৃত্যু হৈছিল, সেইদিনাখন মাহঁতে কান্দিছিল, আমিও দুখ পাইছিলোঁ, আমাৰো দুখ লাগিছিল। গতিকে গৰুৰ লগত যিহেতুকে আমাৰ আন্তৰিক সম্পৰ্ক আছে, গতিকে গৰুক লৈ এই ধৰণৰ থাৰ্ড ক্লাছ কাৰবাৰ কৰাৰ সময়ত আপোনালোকৰ গৰুপ্ৰেমীসকল, সংগঠনসকলৰ পৰা এই ভূমিকাটো আমি বিচাৰিছোঁ। আপোনালোকৰ পৰা কিবা এটা পদক্ষেপ আমি বিচাৰিছোঁ। নিজেই মন কৰক, গৰুকেইটাক লৈ পদ্ম হাজৰিকাই কিবা কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা কয়, জয়ন্ত মল্ল বৰুৱাই কিবা কয়, দিগন্ত কলিতাই কিবা যি টি কৈ আছে, দিলীপ শইকীয়াই যি টি কৈ আছে, এই যে এওঁলোকে পৰস্পৰ বিৰোধী কিছুমান মন্তব্য কৰি আছে, তাৰ জৰিয়তে গৰুকেইটাক অপমান কৰা হোৱা নাইনে? গৰু হ'ল বুলি, অমাতা বস্তু হ'ল বুলি তেওঁলোকক এই ধৰণে কৰা উচিত আছিল নে? কাৰণ বেমাৰ হৈছিল, আকৌ ঘূৰাই দিছে। মানে গোহালিত নধৰিল, আকৌ ঘূৰাই দিলে। গোহালিত নধৰা গৰু কিয় আনিছিল? আৰু সেই গৰুৰ যে ৰঙিয়াত বেমাৰ হৈছিল, কোনে ধৰিছিল, কেনেকৈ ধৰিছিল? মানে কাহিনীবোৰ চাওক। বেমাৰ হোৱা গৰুৰ কাৰণেহে বোলে বিক্ৰী কৰিছে। গতিকে বেমাৰ হোৱা গৰু এওঁলোকে কিয় বিক্ৰী কৰিছিল? কিয় পৰ্যাপ্ত চিকিৎসা কৰা হোৱা নাছিল? এই বেমাৰ হোৱা গৰুকেইটা কি হ'ল, কেনেকৈ মৰিল? এই কথাবোৰতো জানিব লাগিব। কাৰণ গৰু ভাই, গৰু গীৰ গাই কোটি কোটি টকা খৰচ কৰা হৈছে, আৰু এই খৰচৰ টকাবোৰ আমাৰ দৰে সাধাৰণ জনতাৰ টকা। গতিকে এই প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ সাধাৰণ জনতাৰ আছে। আৰু সেইকাৰণে আপোনালোকক সুধিছোঁ, আপোনালোকে উত্তৰ দিব লাগে। আপোনালোকে এই বিষয়ে এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। আৰু আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাধ্য কৰক যে SIT গঠন কৰি দিয়ক।
বিশেষ তদন্ত সমিতি গঠন কৰি গোটেই গৰুৰ প্ৰক্ৰিয়াটোত তদন্ত কৰক আৰু যিয়ে দোষী তেওঁলোকক শাস্তি দিয়ক। তেতিয়াই গম পাম যে আপোনালোকৰ গৰু সঁচাকৈ অন্তৰৰ গৰুৰ প্ৰতি শ্ৰদ্ধা আছে, গৰু গৌমাতা বুলি আপোনালোকে পূজা কৰে। নহ'লে আগতে কোৱাৰ দৰে ভাবিম যে গৰুক আপোনালোকে ব্যৱহাৰ কৰিছে, গৰুৰ পৰা আপোনালোকে সুবিধা লৈছে। এই কথাবোৰ ক'বলৈ মন নাই, কিন্তু ক'বলৈ বাধ্য নকৰিব। এইকাৰণে নকৰিব, যি হৈ আছে সেই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা শূন্য কাৰণে এই সময়ত আপোনালোকৰ নীৰৱতাৰ বাবে এই কথাখিনি ক'বলৈ বাধ্য হৈছোঁ। ধন্যবাদ।